সো মই ডিব্ৰুগড়ত গাহৰি আৰু আলু পিঁয়াজ লগতে ঔটেঙা ডিব্ৰুগড়ত এসাঁজ গাহৰি টেঙা খাম বুলি ভাবিছোঁ। তো মোৰ ককাইদেউ বুবুদাই গাহৰি বনাই আছে। ইয়াত আহিছিলোঁ আমি শংকৰদেৱ নাৰ্ছিং হোমত আৰু তাতে আহি আজি যামগৈ। তো আপুনি বিচাৰি গাহৰি আনিলোঁ। ডিব্ৰুগড়ত অপেন গাহৰি নাকাটে। গাহৰি কেজি ইয়াত 260। তো গাহৰি ৰেডি কৰি আছে। গাহৰি তেল ফ্ৰাই কৰি আছে। গাহৰি বনাম কেনেকৈ বনাব আজি বুবুদাই আদা নহৰু পিচিলে চব ৰেডি কৰা হৈ আছে। গাহৰি দিয়া হৈ গ'ল, বনাই আছে। আদা নহৰু দিব এতিয়া। আচ্ছা, আদা নহৰু দিয়া হৈ গ'ল অলৰেডি। তাৰপিছত বনাই থাকিব মাংস আৰু চাইডত। ঔটেঙাটো দিম লাষ্টত। তো গাহৰি ঔটেঙা বেষ্ট হয়, ঔটেঙা খাই ভাল লাগে। তো খৰিচাটো আৰু নাম্বাৰ 1 গাহৰি খৰিচা। খৰিচাটো নাই, ঔটেঙা পালোঁ, ঔটেঙা খাম। মানে আমি ডিব্ৰুগড়ত থাকিলোঁ ৰাতি ডিম চিম তেনেকৈ ভাত খোৱা হ'ল। ৰাতি তেনেকৈ খালোঁ আৰু আজি ৰাতিপুৱাই গ'লোঁ। ইয়াত তামাম বৰষুণ দি আছে, বৰষুণ দিছে যে কিছু ফুৰিবলৈ ভালকৈ নাপালোঁ। দেখাম বুলি ভাবিছিলোঁ ডিব্ৰুগড়খন, দেখাও পোৱা নাই। আৰু এটা ভিডিঅ' আছে সেইটোও দিম। ত' আজি গাহৰি কেনেকৈ বনাইছোঁ সেইটোকে এক্সট্ৰাকৈ ভিডিঅ' এটা দিছোঁ। ডিব্ৰুগড়ত গাহৰি ভাত বেয়া নালাগে। ডিব্ৰুগড়ত প্ৰথমবাৰ আহিছোঁ আৰু ভাবিলোঁ গাহৰি আৰু ভাতটো নিজে বনাই খাই যাওঁ, সেইবাবে খালোঁ। ত' এজন চিনাকিয়ে হয়। ত' এইটো এটা চাওক খালি কুকাৰত হুইচেল নাই, তেনেকৈ ভাত বনাবলগীয়া হৈছে। হুইচেল নাই, তেনেকৈ আৰু বনাইছোঁ ভাত। ডিব্ৰুগড়খন বেয়া নহয়, ভাল লাগিলে। সেইটো চাই যাওঁ। গাহৰি হৈ গ'ল, আলু দি দিলে। গাহৰিটো পূৰা সিজিব লাগিব, বইল নাই কৰা, বইল কৰিলেও লাগে। ডাইৰেক্ট লৰাই থাকক, হৈ যাব। দিয়া হৈ গ'ল অলৰেডি। টেঙা দিয়াটো অলপ দেৰি আছে, শুকাব। আলুটো সিজাৰ পিছত আমি মানে পানী শুকাই যাব তেতিয়া। তাৰপিছত ঔটেঙা দিব প্লাছ ঔটেঙা দি প্ৰফেচাৰ থাকিব আৰু ঢাকন দিয়া হ'ব। তাৰপিছত আৰু অলপ পানী দি গ্ৰেভি টাইপৰ কৰি দিয়া হ'ব। আমি বনাইছোঁ গাহৰি। ভাতটো খালি দেখাব নোৱাৰোঁ, ভাত খাওঁতেও দেখাই আছোঁ। ঔটেঙা দি দিলে টেষ্ট কৰিবলৈ আছোঁ। ঔটেঙা দিয়া ঔটেঙা দি দিলে হ'বই চাগে। ঔটেঙা দি দিলে ধুনীয়া গোন্ধ ওলাই আহিছে দেই। খাই কিন্তু টেষ্ট লাগিব। কিন্তু গাহৰি বনাওঁ, নিজে বনাই খাই আহিছোঁ। ডিব্ৰুগড়খন বেয়া নহয় দিয়া, মজা। গাহৰি ঔটেঙা আঞ্জা আহিবচোন, ডিব্ৰুগড়ত বনোৱা হ'ল। মই আকৌ আহিম, ভালকৈ ফুৰাটো হোৱাই নাই। ডিব্ৰুগড় শিৱসাগৰ চব আহিম এতিয়া ভালকৈ। নেক্সট ভিডিঅ' সেইটো এটা বনাই আছোঁ। গোলাঘাট ৰাওনা আজি চাগে 2টামানলৈ যাম। তাত 7টা বজাৰ আগে পাই যামগৈ আৰু বুলি ভাবিছোঁ। বাহিৰৰ জেগা বুবুদাই চোলা তোলা খুলি দিলে গৰমত। ভাত বনাই একদম দি আছে যদিও কিনি
ফ্ৰিজতো বন্ধ কৰি দিব কৰোণাৰ কাৰণে মছলা জলকীয়া বেছি সেইকাৰণে ইয়াতে থাকিব লাগে আমি টেষ্ট কৰিলোঁ মজা হৈছে ভাতৰ লগত খাওঁতে আৰু টেষ্ট কৰিম ঢালি দিলে মছলা বেছি খোৱা নাই মিট মছলা অলপ দি দিছোঁ মিট মছলা দিছে তেনেকৈ দিছে আৰু অলপ দিবই লাগিব মছলা দিলেতো নহয় চ' সেইটোৱে বনাওঁ চ' ডিব্ৰুগড়ত থকা খালি ইয়াতে থাকি কিচেন ৰুমটো এইটোৱে আছিলে আজি ভাত বনাই আছোঁ ৰাতি এখন বিচনাতে শুলোঁ চ' সেইবোৰ এটা ৰুম ৰাতি থাকিলোঁ সেইটো এটা ৰুম সেইটো বাথৰুম সেইটো এটা ৰুম সেইটো এটা ৰুম কোনোবা আছিলে সেইটো বাথৰুম তাৰপিছত সেইটো এটা ৰুম এইটো বাহিৰৰ পৰিৱেশ ইয়াত আছে সেইটো এটা মেইন দৰ্জাৰ এখন চাওক বেয়া নহয় তো খালি উত্তত বস্তু পেলাই থৈছে কৰিব নোৱাৰি চৰি চ' এইফালে গৈ এখন গাড়ী মজা থাকি বেয়া নালাগিল ভালে লাগিল চ' আজি বোলো ডিব্ৰুগড় ভিডিঅ' গাহৰি হ'ল নে চাই আহোঁ খোৱা পৰ্যায়লৈকে চাই থাকক খোৱাটো দেখাই আছোঁ ডিব্ৰুগড়ত যাবলৈ আছে আকৌ ত' দেখাই আছোঁ মই দিনেশ ইউটিউব চেনেল